প্ৰথমতে সকলোকে নমস্কাৰ জনালোঁ প্ৰিন্সিপাল ছাৰ চেয়াৰমেন ছাৰ ৰেচপেক্টেড টিচাৰ্ছ এণ্ড ডিয়াৰ ষ্টুডেণ্টছ এণ্ড এভৰিৱান that is present over here. মই ইমান এটা ফৰ্মেলি ক'বলৈ নাযাওঁ কাৰণ বহুত দিন কোৱাৰ অভ্যাস নাই সঁচা কথা কওঁ যদি কিন্তু মোৰ যদি অভিজ্ঞতা ক'বলৈ যাওঁ SSNত I think it was one of the best decisions of my life that I have ever taken. SSNত সঁচা কথা ক'ব গ'লে প্ৰথমতে ইমান এটা মানে হেৰি থাকে ন যে মই আগতে CBSEত পঢ়িছিলোঁ একদম অনেষ্ট এটা মানে কম এতিয়া তো মই SSN অহাটো একদম পুৰা আনএক্সপেক্টেড প্লেন এটা আছিলে মই ভবা নাছিলোঁ ইয়াত পঢ়িম বুলি মানে আহিছিলোঁ আৰু এদিন গম পালোঁ এণ্ট্ৰেঞ্চ হৈ আছে বুলি শুনিছিলোঁ আৰু স্কুলখনৰ বিষয়ে অলপকৈ ইমান এটা ভালকৈ নাজানিছিলোঁ আহিলোঁ এণ্ট্ৰেঞ্চ দিলোঁ এণ্ট্ৰেঞ্চ দিয়াটো বহুত হেৰি আছিলে মই মানে এনেকুৱা আছিলোঁ যে মাক কি বুলি কৈ আছোঁ ভৰিত ধৰিছোঁ বোলে এণ্ট্ৰেঞ্চটো নেপালেই হয় আৰু তেনেকৈ এক্সাম দিব আহিছোঁ একো আইডিয়া নাই কেনেকুৱা হয় কি হয় দিলোঁ তাৰপৰা কিন্তু আহিলোঁ এটা কথা মানে লক্ষ্য কৰিলোঁ যে স্কুলখনৰ পৰিৱেশটো কিবা এটাতো বেলেগ আছিলে ক্লাছৰুম হওক যেনেদৰে টিচাৰ্ছখিনি আমাক কৈ আছিলে বা গাইড কৰি আছিলে এটা কোড অফ কণ্ডাক্ট যোনটো মেইনটেইন হৈ আছিলে বা ইয়াৰ যোনখিনি প্ৰগ্ৰেম পাতিছিলে মাহেঁতকো কৈ থকা শুনিছিলোঁ যে অডিটৰিয়ামটো বহুত বেলেগ দেই তাৰপৰা দিলোঁ এণ্ট্ৰেঞ্চ গ'ল সেইদিনাখন আৰু মোৰতো এণ্ট্ৰেঞ্চটো এনেকুৱা আছিলে CBSE আছিলোঁ ছ'চিয়েল চায়েন্সটো বেলেগ আছিলে চেবাৰ ছ'চিয়েল চায়েন্সটো বেলেগ হয় জানিয়ে চবে দি থৈ আহিছোঁ জেনেৰেল নলেজৰ পৰা মানে কৈছোঁ তাৰপৰা ঘৰতো মানে ৰিগ্ৰেট এটা হৈছে যে ভালকৈ দিয়া হ'লে ভাল আছিলে চাই স্কুলখন ভালেই আছিলে দেখিছোঁ টপ 5তে নাম পাইছোঁ মই বোলো চেছ আহিব লাগিব ইয়াতে এতিয়া আহিলোঁ প্ৰথম যোনদিনাখন আহিলোঁ এনেকুৱা এটা পৰিৱেশ দেখিলোঁ যোনটো পৰিৱেশ মই আৰু কোনো স্কুলতে দেখি পোৱা নাই ইয়াত ছিনিয়ৰ্ছখিনি আছিলে ছিনিয়ৰ্ছখিনি আমাৰ বেক কঢ়িয়াই ইয়াত সহায় কৰি আছিলে ষ্টুডেণ্টখিনিৰ লগত কথা পাতি আছিলে হোষ্টেলৰ পৰিৱেশটো বেলেগ টাইপ পৰিৱেশ মানে আৰু অলদো চবৰে মনবিলাক সেইদিনা অকণমান সেমেকি আছিলে মানে কোনোবাই কান্দিছিলে কিবা হৈছিলে সেইদিনাখনে ৰাতি আমাৰ আগত প্ৰগ্ৰেম এটা হ'ল যাতে চবকে মানে আমি আদৰণি জনাব পাৰোঁ আৰু সেইদিনাখন প্ৰগ্ৰেমত গান গালোঁ টু বি অনেষ্ট ফাৰ্ষ্ট টাইম তেনেকুৱা এটা অভিজ্ঞতা গান গাই পোৱা নাই তেতিয়ালৈকে আৰু সেইদিনাখন যোনটো পালোঁ ন মানে ৰেছপন্স মই ভাবিলোঁ কি অ'কে দিছ ইজ দ্য ফেমিলি আই হেভ অলৱেজ চাৰ্চ ফৰ ঘৰখন মানে মই আগতেও বেলেগ বেলেগ জেগালৈ গৈছোঁ কিন্তু হয়তো স্কুলীয়া বছৰ 13 বছৰ যোনটো নাপালোঁ শংকৰদেৱ শিক্ষা নিকেতন মই 2 মাহৰ ভিতৰতে পাই গ'লোঁ চ' দেট ইজ এ গ্ৰেট থিং আমি টিচাৰ্ছৰ লগত কথা পাতিলোঁ আৰ্টছ বুলি চবে ইভাগে বহুত হেৰি কৰে ন মানে মোৰ কৰে কথাটো যে আৰ্টছত কৈছে ইছৰাম ছোৱালীজনীটো চোকা আছিলে আৰ্টছত কিয় পঢ়িব লাগে মই আৰ্টছৰ হয় দেই আৰ্টছত মই পঢ়িলোঁ কিন্তু ইয়াত মই নটিচ কৰিলোঁ যে আৰ্টছ বুলি কৈ বেলেগ এটা ৰেপুটেশ্যন আৰ্টছৰ কেছটো বেলেগেই ছায়েন্সেই হওক আৰ্টছেই হওক সকলো ছোৱালীবোৰকে সমানকৈ ট্ৰিট কৰে এণ্ড ডেটছ এ ৰিয়েলি এপ্ৰিচিয়েটিং কোৱালিটি ৰিগাৰ্ডিং SSN এতিয়া আপোনালোকৰ ল'ৰা ছোৱালীসমূহ ইয়ালৈ আহিছে তাহাঁতি আৰ্টছে লৈ ছায়েন্সে লৈ মই ক'ব বিচাৰোঁ যে তাহাঁতৰ যি মন যায় জাষ্ট পঢ়িবলৈ দিয়ক কাৰণ আমাৰ অপৰচুনিটিজ ধেৰ আছে আৰু আমি যি হয় আমি সেইটো ডেভেলপ কৰাৰ ইয়াত SSNে চবকে সদায় মানে সহায় কৰি আহিছে টিচাৰ্ছে বহুত এটা ছাপৰ্টিভ এনভাইৰনমেণ্ট প্ৰভাইড কৰে এনেকুৱা নালাগে যে ঘৰৰ বাহিৰত আছোঁ সদায় ঘৰত থকা নিচিনাই লাগে হোষ্টেলৰ খানা হ'ব পাৰে যে ঘৰৰ নিচিনা নাপাব কিন্তু ওৱান অফ দ্য মষ্ট বেষ্ট হোষ্টেল খানা ইয়াত এবাৰ পাব আমাৰ সকলো অৰ্গেনিক কৰা হয় কিবা মানে আৰু বেলেগ বেলেগ ধৰণৰ খাদ্য ব্যৱহাৰ কৰা হয় তো হয় প্ৰথমতে এডজাষ্ট কৰাৰ অলপ প্ৰব্লেম হ'ব য়োগা আছে মৰ্ণিং ৰাতি চেল্ফ ষ্টাডি আছে নামঘৰ যাব লাগে কিবা কিবি কিন্তু ইয়াত থাকি আপোনালোকে অনুভৱ কৰিব যে এনেকুৱা এটা এনভাইৰনমেণ্ট যেতিয়া ডাঙৰ হ'ব ন তো লাইফৰ ছ'চাইটিত এডজাষ্ট হ'বলৈ যি লাগে এটা ভাল কোৱালিটি মানে জীৱন বা পাৰ্চনেলিটি ডেভেলপ কৰিবলৈ যি লাগে আপোনালোকৰ ল'ৰা ছোৱালী ইয়াত সকলোৱে শিকি যাব আৰু সেইকাৰণে মই সকলোকে ইয়াত ৱেলকাম কৰিব বিচাৰিম যে আপোনালোকে SSNৰ যোনটো আমাৰ ফেমিলি হয় আমাৰ যোনটো মটো হয় গহপুৰটো গ্ল'বেল সেইটোত সকলোৱে জইন কৰক আৰু আমি এনেকৈ যদি আগবাঢ়ি যাব পাৰিম সিমানে ক'ব পাৰিম ধন্যবাদ